আজি নতুন এটা ভিডিঅ' লৈছোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' চিডিঅ' দিয়া নাই তাকে আজি দিম বুলি ভাবিছোঁ আৰু নতুন বছৰ পাৰ হৈ গ'ল আৰু সোমাই গ'ল তাকে নতুন বছৰ একো ভিডিঅ' দিয়া নাই আজিয়ে দিম আৰু মাঘৰ বিহু কাৰণ মাঘৰ বিহু যাতে আজি উৰুকা হয় সেইটো কাৰণে আৰু সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল সকলোৱে যাতে আমিতো মাঘৰ বিহু শেষ কৰা নাই আৰু ক'তনো ইয়াত বাহিৰত থাকিলে এতিয়া তাকে অলপ চলপ তাকে কৰিম চাগে সেইটো কাৰণে দেখাবলৈ কাৰণে ভিডিঅ'টো চেষ্টা কৰিম আৰু আমি এতিয়া সৰুকৈ এটা ভেলাঘৰ বনাই আছোঁ তাকে সেইটো দেখাম এতিয়া আমি চাই থাকিব এতিয়া চাই থাকিব শেষলৈকে কি হয় ৰাতি আজি মাঘৰ বিহু মেজি চেজি জ্বলোৱা হয় নে নহয় কেৰেলাত তাকে এতিয়াতো অসমত থকা কাৰণে ঘৰত থকা কাৰণে বহুত ঘৰলৈ মনত পৰি আছে এতিয়া গোটেই লগৰবোৰ পালোহেঁতেন এতিয়া আমাৰ তাত বাৰু তেনেকৈ মেজি নজ্বলায় তেনেকৈ হ'লেও আৰু অলপ ফূৰ্তি হয় বিহু বুলি তাৰপৰা আৰু তেনেকৈ এতিয়া থাকিব লাগিব আৰু চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু ঘৰত থকা হ'লে বিহুটো যেনেকৈ হ'লেও অলপ ভাল লাগিলহেঁতেন ইয়াততো নক'ত আৰু কামো চলি আছে কাম আজি এবেলা চলিলে আৰু বিহু বুলি সেইবোৰতো ইয়াত নেমানে ন বিহু চিহু সেইটো কাৰণে ছুটি দি নিদিয়ে কাম বাকীবোৰ কাম কৰি আছে আমি কাম চাম কৰা নাই এতিয়া চাই থাকিব তাকে আজি সকলোকে বহুত দিনৰ মূৰত ভিডিঅ' এটা দিলোঁ আৰু চেনেলটো সকলোৱে চাব আৰু ভালকৈ ভাল লাগিলে লাইক চাইক এটা দি দিব আৰু পাৰিলে চাই থাকক আমি কি ভেলাঘৰ বনাইছোঁ চাই থাকক একেলগে ভেলাঘৰ বনোৱা জেগা পাই গ'লোহি এতিয়া ভেলাঘৰটো দেখাম আমি এতিয়া পূৰা এটাতো বিহু লাগি আছে পূৰা এপাক নাচি দেই ভোগালী বিহু ঘৰত থাকোঁতে আমি আৰু নাছিলোঁ দেই ঘূৰি ঘূৰি এতিয়া আমাৰ ভেলাঘৰটো দেখাম লাহেকৈ এতিয়া ধামাকা এটা ভেলাঘৰ বনি আছে এটা ভেলাঘৰ ৰখি আছে এয়া আমাৰ বিহু লাগিলে গাত নেৰিবা ভোগালী বিহু এতিয়া আমি এতিয়া কেৰেলাত আছে যে দুআষাৰমান কৰিব লাগে কেনেকুৱা লাগিছে এতিয়া বিহু বুলি কৈছে ভোগালী বিহু এতিয়া আমি গাঁৱত থকা নাই অসমত থকা নাই ভাল লাগিলে অসমত থকা নিশ্চয় আমাৰ মন প্ৰাণ ভাল লাগিলেহেঁতেন তথাপিতো ভাল লাগিছে অসমৰ ৰাইজে উদযাপন কৰিছে নহয় জানো এতিয়া আমি ভেলাঘৰটো উখিয়াটো দেখাই দিওঁ নিশ্চয় এইটো আমাৰ ভেলাঘৰ ৰখীয়াটো ইয়াতে আমি এতিয়া ভেলাঘৰ সেই ৰখীয়াটো ভেলাঘৰটো এইটো আমাৰ ভেলাঘৰ এইটো এয়া ভেলাঘৰ এইটো ভেলাঘৰ ৰখীয়াটো ভেলাঘৰ ৰখীয়া দি থৈ আছিলে এই তাকে চাই থাকিব আজি ৰাতিটো মানে পূৰা ধামাকা হ'ব ভিডিঅ'টো কি দেখা পাওঁ দেখাম আৰু ৰাতিপুৱালৈকে আৰু আপলোড কৰা হ'ব চাগে আৰু ভিডিঅ'টো কেতিয়া আপলোড কৰা হয় নাজানো আৰু মুঠতে ভিডিঅ'টো বনাই থৈছোঁ আজি উৰুকাৰ দিনটোত বনোৱা হৈছে এই আমাৰ ভেলাঘৰ এইটো চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আৰু বাকী দেখৰ পিছতে দেখাম আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো স্কিপ নকৰে অলপ ভাল এইখিনি সেইটো কোমল নহয় কেঁচা খালে বাৰু ভাল পূৰা মেজি বনাই আছে মই শুইছোঁ এইখিনি হেৰি চাই তাৰপৰা এতিয়া মেজিটো বনাব কিন্তু দেখাব নোৱাৰিম চাগে আমি এতিয়া মাংস কাৰণে আহিছোঁ গাহৰি মাংস কাৰণে গাহৰি মাংস নিবৰ কাৰণে আহিছোঁ চাই থাকিব দেখাম মাংস কেনেকৈ ইয়াত বিকে গাড়ীখন আহিব তাকে গাড়ীতে দিবহি ফোন কৰি দিছোঁ এতিয়া আহি আছোঁ বুলি কৈছে তাকে অলপ ৰাস্তাটো ৰখিবৰ কাৰণে আহিছোঁ আৰু ৰাতিলৈকে কি হয় চাই থাকিব আৰু ৰাতিপুৱা মেজি জ্বলোৱা যদি দেখাবলৈ চেষ্টা কৰিম আৰু পাৰোঁ ন ৰাতি হোৱা টোপনি এতিয়া কি হয় টোপনি যাওঁ না নাযাওঁ তাকে আৰু চাই থাকিব ভিডিঅ'টো আমাৰ মেজি বনাই হৈ গ'ল এইটো
কাটিং কৰা মানুহ কাটিছে মাংস নেপালেও গাহৰি এতিয়া ব্ৰইলাৰ দানা হ'ব মাংসটো অলপ আৰু এইয়া পাৰ্টিৰ কাৰণে ব্ৰইলাৰ অনা হ'ল গাহৰি নেপালেও এয়া এতিয়া আমাৰ মাংস চাংস কাটিং চাটিং হ'ব এতিয়া এয়া ব্ৰইলাৰ এয়া আমাৰ বুঢ়াই সেইটো এতিয়া মেজি বনাই দি আছে আজি মানে পুৰা ধামাকা পাৰ্টি হ'ব আৰু এয়া ব্ৰইলাৰ আনিছোঁ গাহৰি আনিব গৈছিলোঁ গাহৰি নেপালোঁ এতিয়া ব্ৰইলাৰকে খাব লাগিব এতিয়া ৰাতি চাৰি বাৰু ধামাকা এটা পুৰা হ'ব আৰু এইখিনি পুৰা ব্ৰইলাৰ খাবৰ কাৰণে এই আমাৰ বুঢ়াই কাটি আছে এয়া মাংস লগত সহকৰ্মী আছে বিজয় এইয়া মাংস কাটি হৈ আছে বৰ্তমান এতিয়া আৰু আছে কাটিব এইখিনি এই বিলাহী এইবোৰ পিঁয়াজ চিয়াজ চব জতাই আছে চবে এয়া সি খুৱাই খাবৰ কাৰণে ঠেং পুৰিছে টানি উলিয়াই ফালি এইখিনিতে চবে এতিয়া গোটেইখিনি লাগি ভাগি দি আছে গোটেই লগৰবোৰে ইয়াত এতিয়া মাংস বনিব এতিয়া এতিয়া চবে এতিয়া আমাৰ এয়া দায়িত্বে বনাব এতিয়া মাংসটো পিঁয়াজ দিব এতিয়া বনি গ'ল মাংস এয়া এতিয়া আমাৰ মাংস চাংস বনাইছে এয়া আমাৰ জুই জ্বলি গ'ল এয়া এইটো মেজিটো জ্বলিব আৰু বাকী ধৰক ঠিক হৈ ৰখীয়া হৈ আছে এতিয়া ৰাতিপুৱা আমি জ্বলোৱা হ'ব গোটেইখিনি এতিয়া আমি এইটো মেজিটো এতিয়া এতিয়া আৰু ৰাতিপুৱা হৈ গ'ল আমি এতিয়া মেজি জ্বলাবৰ কাৰণে হৈ গৈছে আৰু এতিয়া ৰাতিপুৱা 3টা বাজিছে এয়া ৰাতিপুৱা 3টা বজাত এয়া ধামাকা জুই জ্বলি আছে ওচৰত এইটো মেজি জ্বলিব অলপ পিছত আৰু ধামাকা জুই জ্বলিব আৰু এতিয়া আজিৰ পৰা জুই পুৰা আৰু আজিৰ পৰা পুৰা ডাঙৰ হৈ যাব আৰু এয়া আমাৰ এইকেইটা পুৰা লাগি আছে গান বাজিছে আমি নাচি পুৰা ফূৰ্তি কৰি আছোঁ এতিয়া জ্বলাম আৰু বেছি দিন নাই আৰু মেজি আজি ফাৰ্ষ্ট টাইম আৰু মেজি জ্বলাত পাইছোঁ আৰু ফূৰ্তি এয়া আমাৰ আছে গোটেই আৰু আছে ল'ৰাবোৰ গোটেই বস্তু সোমাই গৈছে এতিয়া গা চা ধুব গৈছে গোটেইখিনি আহিব এতিয়া চবকে দেখাম আৰু এবাৰ বিহু এটা লগাব পাৰে আপুনি বকচোন মই আপোনাক কথা এষাৰ কওঁ তাৰমানে কি এই পইচা যিমান যি উঠিছে ৰাইজে যিমানখিনি দিছে পইচাখিনি মানে অনাথক মানে এনেই বনাই বেয়া লাগিব সেইটোৱে আপুনি হেৰি কৰকচোন বাৰু আপুনি হেৰি কৰক এনেই গ'লে বেয়া লাগিব দেই
ক'বা এইটো মই আপোনাক বাৰু মই দায়িত্ব এটা দিছোঁ বাৰু কৃষ্ণ দেই চবে আশীৰ্বাদ নকৰা ঐ উঠাই দিয়ক তাৰমানে কি আমি নাজানো এইবিলাক উঠাই নিব পাৰে বাকী তাৰমানে কি ধুনীয়াকে মানে বস্তুটো লৈ আহিলে তাৰমানে অনাথক নহওক হয় নহয় ইয়াতে পৰি আছে নেকি এটকা দুটকা নে কিবা কেইটা আছে বাচি থবলৈ আগলৈ চিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভুৰ গানৰে